অভি ঐ অভি অভি কাউৰীৰে কাকা মাৰি থাকচোন কিয় এইটো ক মই এতিয়া কাউৰীহে হলো তোৰ কাৰণে ভাল খবৰ এটা আনিছিলো নকওঁ তেনে আৰু ভাল খবৰ এই কাউৰী কি ভাল খবৰ কনা মই কাউৰীহে কাকা কৈ থাকো তই ক'ত বুজিবি হ'ব দে মই যাম সঁচাকে নকওঁ মানে ন হ'ব দে সময় মোৰো আহিব সময় আহিব নালাগে তাই আহি পাবহিয়ে হ'ল আগবঢ়াই লৈ আনগে যা কি তাই আহিছে হ'ব দে তই যাচোন মই চোলাটো পিন্ধি গৈ আছো হ'ব ঐ ছোৱালী ইমান দেৰি কৰিলা নে এই নকবা চাইকেলখনো বেয়া হৈ থাকিলে সেইকাৰণে মই খোজকাঢ়ি আহিবলগীয়া হ'ল দিয়া বেগটো ধৰি দিওঁ পিছে ভালে আছা ক'তনো ভালে থাকিম তুমি যোৱাৰ পৰাচোন তোমাৰ মৰমবোৰে মোক বৰকৈ আমনি কৰিছে কিন্তু তুমি আগতকৈ সলনি হ'লা কিনো সলনি হোৱা দেখিলা নহয় মানে আগত তোমাৰ এই মুখৰ হাঁহিটো নাছিলে যে মানুহে কয়েচোন প্ৰেমে ধ্বংসও কৰে আৰু সৃষ্টিও কৰে তেনেকুৱাই আৰু দিয়াচোন তোমাক যে কথাত নোৱাৰিছোঁ আৰু দেই বহুত আৰু মই তোমাক হে কি ক'লা একো নাই দিয়া পিছে ৰাতিপুৱা শুই উঠি মই একো খোৱা নাই ব'লা নহ'লে আমাৰ ঘৰতে চাহ খাই যাবা ব'লা ব'লা লোৱা ধুনীয়া বনাইছা খালি লগত খাবলৈ একো নাই মানে যোৱাকালি বিস্কুটে হৈ থাকিলে আৰু আনিবলৈ যাবলৈ সময় নহ'ল মই বেয়া নাপাওঁ নহয় পিছে ঘৰত কোনো নাই নেকি ঘৰখনত মই অকলে থাকোঁ প্ৰায় এতিয়া দেউতাক প্ৰায় 10 বছৰ আগতে হেৰুৱালোঁ আৰু মা আছিল কিন্তু 2 বছৰ আগত মাকো হেৰুৱালোঁ মন বেয়া নকৰিবাচোন বেলেগ থাকক বা নাথাকক মই আছোঁ তোমাৰ লগত চোৱা এইফালে চোৱা চকু পানীবোৰ বহুত মূল্যৱান আমি বৰ বেয়া সময়ত আহিলোঁ নি যাংগে ব'ল নহ'লে আৰে ৰচোন ঐ ভাই হৈ যোৱা কথাবোৰক লৈ মন বেয়া কৰি নাথাকিবিচোন আমিবোৰ আছোৱে দেখোন তোৰ লগত এতিয়াতো আমাৰ বাহিৰে বেলেগ কোনোবা আছে তোৰ কান্দিছ কিয় তেনেকুৱা একো নহয় চকুত কিবা এটা সোমাইছিলে সেইকাৰণে চকুটো অলপ চলচলীয়া হৈ গৈছিলে আমাক কলা বুলি ভাবিছ নে কণা বুলি ভাবিছ আমি দেখোন এতিয়া নিজৰ চকুৱে দেখিছোঁ তই কান্দি আছ মিছা মাতিব নালাগে নহয় মানে আপোনালোকে ভুল বুজিছে বৌ সেনেকৈ নক'ব আকৌ বিয়াখন খাবলৈ পাম বুলি ভাবিছিলোঁ খাবলৈ নাপামচোন ঐ লোৱা এতিয়া এইবোৰ কথা বাদ দেচোন তোৰ ওচৰলৈ অকণমান দৰকাৰী কথাতহে আহিছিলোঁ আমি কি কথা কচোন মাঘৰ বিহু দেখোন পালেহিয়ে তাইৰ যা যোগাৰখিনি কৰিব লাগিছিলে নহয় গাঁৱৰ ল'ৰাকেইটাই যদি এনেকৈ নকৰোঁ কোনে কৰিব তহঁতি গৈ থাকবই মই এই পলবিৰত থ'বলৈ আছে আৰু এই চুনৰক মাত দিবিচোন ঠিক আছে বৈ বৈ ঐ তোমাক থৈ আহোঁগৈ ব'লা ঢেঁকীটো অলপ খৰকৈ দেচোন ঘৰত কামো আছে নহয় পিঠা চিঠা পুৰিবগৈ লাগিব পিয়াবা মোকো পিঠাগুড়ি খুন্দিবলৈ শিকাই দিবাচোন মায়ে কয় ডাঙৰ হ'লে কৰিবি মইতো এতিয়া ডাঙৰ হ'লোৱেই ন বহুত ডাঙৰ হলি ঢেঁকী দেহি মোৰ ভৰিটো বিষাই গৈছে তই পিঠাগুড়িকেইটাকে চাল মই ঢেঁকীটো দি দিওঁগৈ
অ' পিয়াবা পিঠাবোৰ যে এনেকৈ বনাই আছা গৰম নহয় নেকি? ইমান গৰম নহয় অ' সেইকাৰণে একো নহয় আৰু বনাবও জানিব লাগিব নহয়। ময়ো বনাম, মোকো শিকাই দিয়াচোন। তেনেহ'লে তই বনাবি। হৈছেনে পিয়াবা? হৈছে আকৌ। তই নেজান যদিও আগ্ৰহটো যে কৰিছ। আজিকালি যিটো যুগ চলিছে নহয়, মানুহে পিঠা পনা নহয় হোটেলৰ মিঠাইহে চিনি পায়। মই হ'লে চিনি নাপাওঁ দেই। কি চিনি নাপাওঁ? ঐ বাতি ভৰাই বইলা মাং ঐ ভৰাই মাল গিলাচ ভৰাই মাল ঐ বৰা চাউলৰ মাল। তহঁতি ইয়াত মদৰ মাংস জ্যোতি কথা পাতি আছ, এফালে ৰাহুলৰ মাকৰ গাটো বহুত বেয়া। কি? অঁ প্ৰথমতে মালটো খাল নেকি বাৰু? অথনিৰ পৰা মদৰ কথা পাতি আছো, মালটোলৈ মনত পৰিছে নহয়। তাৰ জেগাত যদি তই হলিহেঁতেন তেতিয়াও তই তেনেকে কলিহেঁতেন নে? তাৰ মা তোৰ মা একো কথা নাই, মা সদায় মায়ে হয়, লাগিলে তাৰে হওক বা মোৰে হওক। এটা কথা মনত ৰাখিবি, বিপদৰ বন্ধুহে আচল বন্ধু। ঐ ৰাহুলৰ মাকৰ গা ভাল হৈছে নাই? প্ৰথম দিনা হোৱাতকৈ অকণমান ভাল পাইছে বোলে। আৰু ৰাহুলো মানুহটো বৰ ভাগি পৰিছে অ'। আৰু এটা কথা নহয়, ৰাহুল বাৰু আহিব পৰা নাই মানিছোঁ, মাকৰ গা বেয়া। আৰু আমাৰ বাকীখিনিয়ে কি কৰি আছে? আমি দুটাই অকল যে লাগি আছোঁ। জানো কি কৰি আছে, ৰচোন ফোন এটা কৈছা সিহঁতক। হেল্ল', অ' মা কোৱা। কি কৰিছা মাজনী? এই কিনো কৰিবা, লগৰজনীৰ লগত এফালে আহি আছো। শেষ হ'লে কিন্তু ঘৰলৈ আহিবা দেই, নহ'লে তোমাৰ পঢ়া শুনা বহুত ক্ষতি হৈছে। হ'ব দিয়াচোন মা, তোমাক কথা এটা ক'ব আছে কিন্তু। কি কথা কোৱাচোন বাৰু? দেউতাক কৈ নিদিবা আকৌ প্লিজ। নকওঁ। মই মানে এখন গাঁৱৰে ল'ৰা এটা ভাল পাই পেলালোঁ, কিন্তু মই নাজানো তাৰ মনত কি আছে। ল'ৰাটো ভাল। মইনো এতিয়া কি ক'ম? তুমি জনা বুজা ছোৱালী, ভাল বেয়া কি তুমি নিজে বিচাৰ কৰি চাব পৰা হ'লা। ঐ হয়তো চাচোন অভিদা। অ' মা হ'ব দিয়াচোন দেই। অ' বিকাশ দা লাগি আছ? অঁ লাগি আছোঁ। তহঁতি আহিব লাগে বুলি খবৰটো পালি? এই আমাৰ ঘৰত কাম থাকে নহয়, সেইকাৰণে অহাটো অলপ দেৰি হ'ল। তহঁতৰ ঘৰৰ কাম কোনদিনা শেষ হয়? আমিও কিবা কৈ দিওঁ নহ'লে, নৰা অলপকে কাটি দিওঁ। বেৰবোৰচোন লগাই হোৱাগৈ নাই। মন কৰিছ যদি কাট, কিন্তু এই আলহী ছোৱালীজনীক নলগাবি। কাটিব দিয় বিকাশ, টাউনৰ ছোৱালী নহয়, পাছত যদি এনেকুৱা এখন গাঁৱলৈ আহে এনেও কাটিব লাগিব। তুমিনো বাৰু মোৰ লগত কিয় লাগি থাকা? মই চহৰত থাকিব পাৰোঁ, কিন্তু মায়ে মোক সকলো কাম শিকাই থৈছে। তাকে শিকাই থৈছে যদি ভালেই। আজিকালি এনেকুৱা কিছুমান ল'ৰা ছোৱালী আছে যে কামৰ কথা ক'লে নাক কোচায়। অভিলেখ দা, কামৰ কথা ক'লে কোনে নাক কোচায় অ'? এই নাই দে, তহঁতিও আহিলি ভালেই কৰিলি। এই হেৰি যদি নৰা কাটিব যাব, লগতে গৈ নৰাকেইটা কাটি দেচোন, আৰু বেগখনো বনাবলৈ আছে। হ'ব দে কাটি দিছোঁ, কাচিকেইখন ক'ত আছে? সেইখিনিতে আছে, লৈ যা। এই তই এখন ল। অঁ দে। অ' পল্লৱী, অ' বোলো আলহী কৰোঁ, চিনাকি কৰাই নাই দিয়া যে। অ' তাই শিৱসাগৰৰ। পিছে তোমাৰ নামটো সোধাই নহ'ল নহয়, কি নাম তোমাৰ? অ' মোৰ নাম প্ৰতীক্ষা। পিছে তোমাৰ নামটো? মোৰ নামটো প্ৰিয়া। অঁ, আৰু তোমাৰ নামটো? মোৰ নামটো পিংকি। অঁ। অ' পল্লৱী, আমি কিন্তু এনেকৈ কথা পাতি থাকিলে নহ'ব। সেইখন বনাবলৈ আছে আৰু অলপ কাটিব লাগিব নহয়, সোনকালে কৰা আকৌ। কাট তহঁতিহে কথা পাতি আছ, মই নৰাই কাটি আছো। অ' ভাই পেটটো খা। ফোন এটা আহিছে ৰ। প্ৰত্যুষে ফোন কৰিছে ৰাতিখন, ৰিচিভ কৰি ল। অঁ ক। কি বিকাশ ক'ত আছে? তাক এখন ল'ব কচোন, আমি কেইটা গৈ আছোঁ ৰ। এই জাষ্ট গৈছোঁ। অঁ ঠিক আছে দে। কি হ'ল? ঐ ৰাহুল আমাক ক'বলৈ গাটো বেছি বেয়া হৈছে। মোলৈ এই মাত্ৰ প্ৰত্যুষে ফোন কৰিছে, বিকাশক গাড়ীখন আনিব ক'ব কৈছোঁ। বচোন আমি কেতিয়া যাওঁ? বৈ বৈ এই অকণমান আছে, মই খাই থৈ যাওঁ। মই
একো খাব মন যোৱা নাই অ'। তই যদি এনেকৈ একো নাখাওঁ কেনেকৈ বেমাৰ ভাল হ'ব বাৰু? এনেও বেছি দিন জীয়াই নাথাকোঁ। ভগৱানে যিমান দিন জীয়াই ৰাখে সিমান দিনহে থাকিম। তই যি কথা নকবিচোন, মই আছোঁ ন তোৰ লগত। এতিয়া দৰৱখিনি খা। ঐ শুনা না, কোৱা। তুমিতো ঘৰত অকলে থাকা, কেতিয়াবা অকলশৰীয়া যেন নালাগেনে? আগতে লাগিছিল, কিন্তু এতিয়া নালাগে। এতিয়া নালাগে মানে কিয়? এতিয়া যে তুমি লগত আছা সেইকাৰণে অকলশৰীয়া যেন নালাগে। আইও হয় নেকি? এইবাৰ নহ'লে একেবাৰে ৰাখি থোৱা মোক। এতিয়াই নানো, এই ভকা বজাৰত তোমাক সোমোৱাব নোৱাৰোঁ। এদিন ঘৰখন ডাঙৰকৈ বনাই তাৰপিছত ধুমধামে বিয়াখন পাতিম। আৰু কিমান যে আশা আছে জানা মোৰ। মই হোম কৰি ৰখি থাকিম, তাৰপিছত তুমি ওলাই আহিবা আৰু বৰমালা পিন্ধাই তাৰপিছত হোমগুৰি থাকি কৰি দুইটাই বিয়াখন পাতি ল'ম। হয় নেকি? কিন্তু সময়বোৰ যে বৰ নিষ্ঠুৰ। সময় গৈ থাকিব, মাথো তুমি সলনি নহ'বা। মই কেতিয়াও সলনি নহওঁ। গোটেই জীৱন তোমাৰ লগত খোজ মিলোৱাৰ সপোন দেখিছোঁ। মৰাৰ আগমুহূৰ্তলৈকে তোমাৰ নামৰ সেন্দুৰকণ লৈয়ে মৰিম। মৰাৰ কথা নকবাচোন। কিয় ইমান ভয়নে মোক হেৰুৱাৰ? ভয়টো থাকিব দিয়াচোন, কাৰণ য'ত ভাল পোৱা বেছি তাতে হেৰুৱাৰ ভয় থাকে। হ'ব দিয়া নকওঁ, মই সদায় তোমাৰ হৈ থাকিব বিচাৰোঁ। কথা দিলোঁ তোমাক, মই সদায় তোমাৰ লগত থাকিম। ঐ ৰাহুল, নৰা শেষ হৈ গ'ল, লৈ আন আকৌ। এই ৰ মেচিন নহয় নহয় ইমান খৰ এটা কাটিবলৈ। নিছোঁ ৰ। ঐ অঁ তই কামত লাগচোন, কেলা এইগাল মই দি থওঁগৈ তক। এই দুখন বান্ধি লৈ বেৰখন লগাই ল'বই। ঐ বৈ লগাই লওঁ। ল বছ চিঞৰিছিল শনিবাৰ। ঐ আমি এথনিবাৰ চাইখন বান্ধিয়ে দিলোঁ, তহঁতি নৰা কেইডাল কাটোঁতে ইমানতে কৈছ নে? হয়নে উস্তাদি? অথনিৰ পৰা কাম কৰিলোঁ আমি আৰু নাম লৈছ তই। 4খনৰ ভিতৰত এখনহে তই বান্ধিছ, বাকী 3খনে আমি বান্ধিছোঁ। এই ৰচোন ৰ, আমি কেইটাই কথা পাতিলে নহ'ব নহয়, কামটো কৰিব লাগিছিলে। কিন্তু এই কি কাম কৰা কথা কৈছ? চুৰ কৰা কথাটো কৈছ নি? অঁ তো, নহ'লে কি আমি যদি পৰম্পৰাই নাৰাখোঁ আমাৰ। এই ফন্দা আগত হাঁহ কেইটামান আছে, তাৰপৰাই যদি 3টামান উঠাই দিওঁ ভাল হ'ব। সেই পগলা হৈছ, হাঁহৰ বহুত দাম। একেঘৰ মানুহৰ পৰা 3টা হাঁহ উঠাই নিব নালাগে। ধেত, এটা অনাটো বেলেগ কথা। পৰম্পৰা ৰক্ষা কৰিবলৈ গৈ লোকক ধ্বংস কৰিব নোৱাৰা নহয়। ব'ল একে ঘৰ পৰা 3টা নানো, সিহঁতক ককাই ভাই 3 ঘৰ আছে নহয়, 3 ঘৰ পৰা 3টা উঠাই দিম। হাঁহৰ গালত সোমোৱা দায়িত্বটো মোৰ। তথাপিও একে ঘৰে দেচোন, সেই 3 ঘৰ হ'ল বুলিনো কি হ'ল? আমি পৰম্পৰা ৰক্ষা কৰিবলৈ গৈ একে ঘৰৰ পৰা 3টা অনাটো বেয়া কথা দেচোন। পৰম্পৰাটো ৰক্ষা কৰিব লাগিব মানিছোঁ, কিন্তু এতিয়া হাঁহৰ দামে যিটো 500-600 টকা হাঁহৰ দাম, ঠায়ে ঠায়েতো 700-800 হৈ আছে। গতিকে আমি ইমানকৈ নৰাটোৱে ভাল হ'ব নেকি? লাগিলে এটা আনিম ক'ৰবাৰ পৰা, জেৱাকে উঠাই দিম বৈ। হাঁহ পুহিবলৈ কিমান কষ্ট পোহাৰ ঘৰেহে জানে। আমাৰ নিচিনা লোকৰ খাই ভৰাবোৰে ক'ত বুজি পাম হাঁহৰ মূল্য। চুৰ নকৰাটোৱে ভাল হ'ব নেকি? কেলৈ চুৰ নকৰিম? হ'ব তই জ্ঞান দি থাকিব নালাগে। ই নগ'লেও নাই, আমি কেইটা যাম বৈ। এই বৈ মুকুটৰ পিতেককো লৈ যাম বৈ যাওঁতে। এই হ'ব দে, হেৰি তহঁতি দিয়া যাবি হেৰি সিহঁতৰ ঘৰত, আৰু আমি দুটা ই জানো বাৰু পৰে লেকচাৰ মাৰিব আহিলে নহয়। এই আমি দুটাই জেৱা আনিমগৈ, তহঁতিকেইটা হাঁহ চুকুৱাই নিবি যা। ঐ তই যাবি নেকি? তহঁতিকেইটা যা নহ'লে, ৰাহুলে মই ইয়াতে মেজি ৰখি আছোঁ। যা ঐ ডিঙি ধৰি ঐ ধৰ আকৌ কি হেপি আছ? ওলা পলা আকাশৰ কাছি
সোণ মুগাৰ সাজ কি ঐ? পিন্ধিলে অ ভনী নাচাইনো কি ঐ? থাকিব কোন কি ঐ? ৰাগলি এই ভালকে নাচ ঐ। বাহৰে ঐ বাহৰি কি ঐ? গগনা ঐ সাজিলো ভনীতি ঐ মাতিব ঐ অমিয়া মৰমেৰে বোলাবাচোন কি ঐ? ঐ ল'ৰাহঁত ল'ৰাহঁত কোন অ? ঐ ল'ৰাহঁত ল'ৰাহঁত হা? তহঁতি আমাৰ জেউৰাখন কেলে চুৰ কৰি দিলি আমি ক'ত চুৰ কৰিছোনো চুনাৰ কাৰণে শুই আছো ইয়াতে মিছা কথা নকবি এই বাহিৰত দেখি আহিছোঁ নহয় জেউৰাখন মই আনিছোঁ জেগাখন অকল জেগাখনে আনিছোঁ মই ডাঙৰ কামটো কৰা নাই নহয় বিহু বুলি অকণমান চুৰ কৰিলোঁ আৰু নিয়মটো মানিলোঁ আৰু তহঁতি মানিছ আমাৰহে জেউৰাখন পাৰিলে বেলেগৰ জেউৰা নাপালি বিচাৰি হা ঐ বন্দা আমি চুৰ কৰিব যাওঁতে আমি আন্ধাৰে মুন্ধাৰে গৈছোঁ লাইট চাইট লৈ আমি চুৰ কৰিব নাযাওঁ নহয় কাঁহ জেউৰা চাই থকা নাই আমি পাইছোঁ উঠাই দিছোঁ সেইটো কথাকে লৈ ইমান হুলস্থুল কেলে কৰি আছে আমি ভেলাঘৰত আছোঁ চক আমি দুটা ল'ৰা আছোঁ কোনো এটা মানুহ নাই য'ত নেকি ভেলাঘৰখন এখন সমাজৰ কাৰণে হয় ইমান কিহৰ কাৰণে হুলস্থুল কৰি আছে তহঁতি যিয়ে নকৰ চুৰটো কৰিছ তহঁতৰ ওপৰত মই কালিয়ে পুলিচ কেছ দি আছোঁ তহঁতৰ দুটাৰ ওপৰত পুলিচ কেছে দিব দি দিয়ক যদি পৰম্পৰা ৰক্ষা কৰিবলৈ গৈ আমি জেউৰাখন চুৰ কৰিছিলোঁ সেইটো কাৰণে যদি আপুনি পুলিচ কেছ দিয়ে দি দিয়ক জেল খাবৰ কাৰণে আমি ৰেডি আছোঁ হ'ব দে তহঁতৰ দুটাক এইবাৰ কাৰণে এৰি দিছোঁ নেক্সট টাইম যাতে এনেকুৱা ভুল তহঁতি নকৰ সাধাৰণ জেউৰাখনে চুৰ কৰিছিলোঁ তাকো কেলা এনেকৈ ক'ব লাগে নি বাৰু অ' মা কি হৈছে তোৰ মা দেখাও নাই যে হাতখন আৰু ভৰিখন চেঁচা পৰি আহিছে মই প্ৰত্যুষক কৈছিলোঁ বিকাশহঁতক মাতিবলৈ সিহঁতি কিবা এটা কৰিব ঐ ৰাহুল ৰাহুল অঁ মই গাড়ী এখন লৈ আহিছোঁ মাক লৈ আছোন পটাপট অঁ গৈছোঁ ৰ আন পটাপট লৈ আন অঁ আহ কাপোৰ চাপোৰ লৈ আনিবি দুখনমান অঁ ঠিক আছে ঐ বুধবাৰে কলেজত কিবা শিকাইছিলে নি কিবা লিখিবলৈ দিছিলে নি ঘৰত কৰিবলৈ একো দিয়া নাই যিখিনি দিছে মই লিখি আনিছোঁ তই কৰি ল'বি অঁ ঠিক আছে তহঁতি এইবোৰ পঢ়া কথা বেলেগকৈ পাতিবিচোন এতিয়া মেজি ঘৰলৈ আহিছ কলেজলৈ অহা নাই নহয় অ' পল্লৱী তোৰ যে এইবাৰ ইয়াক ঘৰত বিহুলৈ অহা নেদেখিলোঁ সেইডালৰ কথা নকবিচোন বেলেগৰ লগত গৈ লিলিমাই কৰি আছে মোৰ লগত কথাই নাপাতে বা পল্লৱী তোৰো আছে নেকি তইচোন মোক আজিলৈকে কোৱাই নাই কিনো কম সেইবোৰ কথা বাদ দেচোন তোৰটোৱে পিছে লগ কৰা নাই নেকি কালি আহিছিলে বাৰু আজি নাই অহা ক'ত বা সামাজিক কাম কৰি আছেগে মই দেখিছিলোঁ প্ৰত্যুষ আৰু চুনুৰ লগত ৰহি খাই ফিটিং হৈ আছিল কি সি মদো খায় নেকি আগতে নেখাই হ'লে কিন্তু ময়ো এদিন দেখিছিলোঁ পিছে লাহে লাহে ধৰিছে চাগে এই সেইবোৰ বাদ দেচোন অঁ পিছে কথা এটা শুনিছানে ৰাহুল দা মাকৰ বোলে গাটো বেয়া বচোন খবৰ এটা লৈ আহোঁগে তাকেই ময়ো শুনিছিলোঁ সেইদিনা বিকাশ দাহঁতে ডক্টৰৰ ওচৰলৈ লৈ গৈছিলে গাটো বেছিয়ে বেয়া চাগে বই নহ'লে গৈ আহোঁগে বল নহ'লে বল অঁ আমাৰ ঘৰত প্ৰতীক্ষাও আছে নহয় তাইকো লৈ বল তেনেহ'লে বই বই বল বল বৰমা ভাল পাইছেনে অলপমান গাটো ক'তনো ভাল পাম মই আৰু বেছি দিন নাই জীয়াই থাকিবলৈ তেনেকৈনো কিয় কৈছে খুৰী আপুনি ভাল হ'ব নহয় তেনেকৈনো নকৈ কেনেকৈ কবি ভগৱানে যিমান দিন জীয়াই ৰাখে পিছে এওঁক চিনি পোৱা এই নাই মোৰ লগৰ মানে মাহীহঁতৰ ঘৰৰ ওচৰ তুমিও বৰ মৰম লগা ছোৱালী ক'তনো ধুনীয়া বৰমা পিছে আপুনি সময়মতে দৰৱসমূহ খাইছেনে খাইছোঁ পিছে বৰমা ভাত পানী খালে নাই নিচে কেইটামান খালোঁ আমাৰ সোণটো আছে নহয় নাখালেও বলয় খুৱাই আপুনি বৰ বেছিকৈ চিন্তা নকৰিব বৰমা আপুনি সোনকালে ভাল হ'ব নহয় জানো পাই ভগৱানেহে জানে আৰু বৰমা আপুনি অলপ শুই দিয়ক আমি মেজি ঘৰলৈ যাওঁ তালৈও অলপ যাব লগা আছে যাওঁ দেই খুৰী ঠিক আছে যা তেতিয়াহ'লে যাওঁ বৰমা
অ' কচুগুটি, সেইদিনাখন যে ভেলাঘৰলৈ হাঁহটো চুকৰি আনিছিলে ক'ৰ পৰা আছিলি? তোক কিয় লাগে এইবোৰ কথা ক'ব নোৱাৰি সুধি নাথাকিবি বেছিয়ে কৰ অলপমান। মোৰ তোৰ প্ৰতি মৰম থকা দেখিহে সুধিছোঁ। কিয় তোৰ চোন যোগেনৰ পিতেকৰ লগত লিলিমাই আছেই মোৰ পিছত কিয় লাগি আছ নহয় মানে মোৰ তাক অলপো ভাল নালাগে। সি দোকানত গ'লে মোক কিবা কিবি খুৱাই থাকে দেখিহে মই তাৰ লগত কথা পাতোঁ। তই সৰু হৈ আছ সৰু হ'লে কি হ'ব, তোৰ প্ৰতি থকা মৰম ভাল পাবো সঁচা নহয় আকৌ। কালি সি বেছিয়ে কৈ দিলে বে কোনে? বিমানে আকৌ কেলা বেয়া খং উঠিছিলে বে মাক কচম কৈছোঁ ডাঙৰ কাৰণেহে সি বাচি গ'ল নহ'লে কি কৰিবি তই? তোৰ বাপে বয়স হ'ব, কথাবিলাক অলপ চাই চিতি কবি। কিন্তু বেয়াটো ক'লে ডাঙৰ কাৰণে ময়ো মনে মনে থাকিলোঁ। বিহুত ভেলাঘৰটো বনোৱাৰ পৰা আদি কৰি গোটেইবিলাকচোন আমিয়ে কৰিব লাগে। সাধাৰণ জিৱাখনে চুৰ কৰিছিলোঁ, সেইটো ইমান কথা শুনাব লাগে নেকি? কালি এটা হাঁহে চুৰ কৰিছিলোঁ, আজি চাই ল'বি য'ৰ পৰা উঠাই দিমগৈ। ঐ ইয়াত অকলে বহি আছে যে মনে মনে, কি হ'ল? একো নাই হোৱা। আজিকালি তোমাৰ মুখ দিবলৈ সময়েই নাই। চোৱা সময় নাইকিয়া নহয়, মাঘৰ বিহু পাইছেহি ন, আৰু দিনটো ভেলাঘৰত থাকোঁ। আজিলৈকে ডাঙৰ মানুহ কোনো এটা লাগি দিয়াহি নাই। আমি যদি ল'ৰাকেইটা নালাগো নহয় তেতিয়াহ'লে কোনো এটা ডাঙৰ মানুহ লাগিব নাযায়। মই তাত তোমাক কাম নকৰিবলৈ কোৱা নাই নহয়, তথাপিও তুমি মোক অকণমান সময় দিব পাৰা। দিনটোত তুমি যদি আধা ঘণ্টা সময় উলিয়াব নোৱাৰা মোলৈ। হ'ব দিয়া, আজিৰ পৰা তোমাক সময় দিম বাৰু। এইবোৰ নাখালে নহয় নেকি? অকণমানে খাইছিলোঁ। কি অকণমানহে খাইছিলোঁ? আৰে চোৱা মানুহক যেনেকৈ কিবা এটা নিচা লাগে নহয়, তেনেকৈ মোক এইটো নিচা লাগে। বেলেগে মদ খাব পাৰে, মই নাখাওঁ নহয়। হ'ব দিয়া, আজিৰ পৰা নাখাওঁ, তোমাৰ হ'ব। মোৰ লগত থাকিবা কিন্তু সদায়। এইবাৰ বিহুৰ পিছত যেতিয়া ঘৰত যাবা মাক কৈ দিবা যে জোঁৱাই পালোঁ বুলি। মই সেইদিনা মাক কৈছিলোঁ নহয়। কি ক'লে মায়ে? মায়ে কৈছে আৰু তই বুজা ছোৱালী, তেতিয়া তই যি ভাল দেখো তাকে কৰ। মোৰ মতে চাগে মা ভাল পোৱা হৈ গ'ল। এতিয়া দেউতাক ইয়াৰ পৰা গৈ বনাবাগে তুমি। ঐ এইবাৰ কিন্তু বিহুত বহুত ফূৰ্তি কৰিলোঁ ন? সঁচাকৈ বেচেৰা ল'ৰাকেইটালহে বেয়া লাগিছে। বিমান দাই কি কথাত বা পুলিচ কেছ দিলে? তাকেহে সিহঁতি বাৰু তাতহে জীয়া চুৰ কৰিব লাগেনে? ল'ৰা হৈ যদি সিহঁতি উৎপাত নকৰে তেতিয়াহ'লে আৰু সিহঁতি ইটোতহে পৰিব। তইও কি যে ক আৰু দেই। তইও কম নহয় দে, তই ছোৱালী নহয় ল'ৰাহে হ'ব লাগিছিল। এইবাৰ কিন্তু বিহুত বহুত ফূৰ্তি কৰিলোঁ, পিছলৈ বা আকৌ পাওঁ নে নাপাওঁ কি ঠিক। আজিকালি মানুহবোৰ নিজৰ কামত যিমানহে ব্যস্ত হৈ পৰিলে ওলাই আহিবলৈ পাহৰিলে। তই ঠিকেই কৈছ, আজিকালি মানুহে মোবাইলটো পালে পৃথিৱী উলটি গ'লেও গম নাপায়। কিছুমানেহে পাহৰিলে, মই হ'লে পাহৰিবলৈ নাই দেই। আমাৰ পৰম্পৰা আমি ৰাখিমেই ভাই। যদি আমি অসমীয়া হৈ আমাৰ পৰম্পৰাটোৱে মানি চলিব ন, তেতিয়াহ'লে আমি কিহৰ অসমীয়াও? তাকেইতো। অহাবাৰ কিন্তু আমি ইয়াতকৈ ফূৰ্তি কৰিব লাগিব। আৰে কৰিবতো লাগিবই, চুৰ কৰি অনা হাঁহৰ মাংস জুতিয়েই বেলেগ। ঠিকেই কৈছ, এতিয়া যাওঁ বৈ। বল বল। এই লোৱা তাই যোৱা আজি প্ৰায় এসপ্তাহে হ'ল। মন কাণবোৰ একেবাৰে ভাল নলগা হৈ থাকিলে। তাইচোন আজিলৈকে মোক খবৰ এটাও লোৱা নাই। বাদ দে এইবোৰ, টাউনৰ ছোৱালীবিলাক তেনেকুৱাই। আৰু সেইবোৰক লৈ এতিয়া তই চিন্তা কৰি থাকিলে কি হ'ব কচোন? ঘৰ এখনৰ দায়িত্ব আছে তোৰ ওপৰত। তাই আহিছিলে দুদিনৰ কাৰণে গাঁৱলৈ, চবৰ লগতে হাঁহি ধেমালি কৰি থৈ গ'লগৈ। আৰু তোৰ লগতো তেনেকৈ ধেমালি কৰি থৈ গ'লগৈ বুলি ভাবি থৈ দে না। বৰ চিন্তা কৰি থাকিলে নিজে পিছ পৰি থাকি যাবিগৈ পিছত। আৰু টাউনৰ ছোৱালীবিলাকে তেনেকুৱা, নক'লেও উপায় নাই। তাতে কোনোবা আছিলে চাগে তাই। তথাপিও দেচোন কিছুমান মানুহক পাহৰিবৰ কাৰণে বহুত টান হয়।